হে দোস্ত ওয়েলকাম জনাইছোঁ মোৰ ডিকে ইউনিভাৰ্ছ চেনেলটোত। আজি আমি চাইকেল ৰাইডলৈ ওলাইছোঁ আৰু এই মানে আমাৰ এইফালে হেৰি বন্ধ হৈ আছেতো, চব লকডাউন লাগি আছে। এইটো আমি গৈ আছোঁ চাইকেল ৰাইডত। আজি লগত আছে কৃষ্ণ আৰু অৰুণ, আৰু পিছফালে দুটা আহি আছে, পিছুৱাই গৈছোঁ। এইটো আমি চব আহি গৈছোঁ। এইটো হেভি লাগিছে চবক। এইফালে দুটা আছে, চব গৈ আছোঁ চাইকেল ৰাইড, ভঙা চিঙা চাইকেল লৈ। মজা লাগিব আজি। আৰু এটা ফেমিলি বাঢ়ি গ'ল, এইফালে পিছফালে আহি আছে লগৰটো। এইটো আমি ৰাজগড় বাগান পাই গ'লোঁ। এতিয়া গৈ আছোঁ লাহে লাহে। এইটো আমি দিৰৈ দলং পাই গ'লোঁ। চব আগুৱাই গৈছে, ভঙা চিঙা চাইকেল চব লৈ আহিছে আৰু একদম পূৰা ফালি গৈছে। ভাই কেনে বেঙেনা আৰু 20 কিলোমিটাৰমান আছেই যাবলৈ। ইমান দূৰ গৈ থাকিম আৰু কিনো আছে, এনেই ছুটি দিন পাইছোঁ যেতিয়া যামেই আৰু কিনো আছে। Hey guys, finally আমি আহি পালোঁ যিডোখৰ জেগাৰ কথা কৈছিলোঁ। এই জেগাডোখৰলৈ আহি পালোঁ। একদম বিউটিফুল জেগাডোখৰ, একদম প্ৰাকৃতিক সৌন্দৰ্য, একদম মানে বহুত ধুনীয়া আছে আৰু আহি পালোঁ। এইটো আমাৰ দিগন্ত ইয়াতে নদী পাৰ হৈছে।